সেই দোস্ত আজি মই ক'বলৈ ওলাইছোঁ আন্না নিউজৰ ৰিপৰ্টাৰ এটাৰ কথা বলকচোন বলক আগত তাৰ ৰিপৰ্টিঙৰ এটা ভিডিঅ' চাই লওঁ তাৰপিছত মই কৈ আছোঁ। গুড মৰ্নিং, মই নিতু ইউটিউব টিভি আন্না নিউজ চেনেল। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ আমাৰ। ঐ মোক্কেল, তইতো আন্না নিউজ অসমীয়া নিউজৰ ৰিপৰ্টাৰ এটা মানে কি তলত হিন্দী মক্কেল নি ক'ৰ পৰা এইটো কোনটো এপৰ দ্বাৰা এডিট কৰিছ সুদূৰ ভাই মক্কেল ক'ৰ পৰা মক্কেল ৰিপৰ্টিং কৰাৰ আগত অলপ নিজৰ মুখখন চেহেৰাত আইনাত চাই বুজিছ কি কৈছোঁ তলত হিন্দী অসমীয়া নিউজৰ ৰিপৰ্টাৰ আমাৰ হাতত আহি পৰিছে যে কালি সংঘটিত হৈছে চাইকেল চুৰি ঘটনা। ব্যক্তিজন ধৰা পৰিছে, ৰাইজে হাতলৈ ধৰা। বকৰা মুখেৰে তাৰ মাতে নুফুটে ৰিপৰ্ট কৰিব আহিছে চুদুৰ ভাই বকৰা সৰোবাৰ মাক চাই।